নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন চেনেল নতুন ভিডিঅ'লৈ। তো আজি প্ৰথম ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে কাৰণ মই নেচাৰেল ঠাইলৈ সেউজীয়া কেৱল সেউজীয়া মাজলৈ গৈ আছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ডাইৰেক্ট গৈ তাত লগ পাইছোঁ, ব'লক। আপোনালোকে দেখিবলৈ পাইছে সকলোবোৰ সেউজীয়া পূৰা মজা, সেউজীয়া মাজত পূৰা এনেকুৱা ইমান ধুনীয়া বতাহ মাৰি আছে, কি ক'ম আপোনালোকক ইমান ধুনীয়া বতাহ মাৰি আছে, মানে সেউজীয়া পৰিৱেশ। কি ক'ম আপোনালোকে যেতিয়া নিজে আহিব তেতিয়াহে অনুভৱ কৰিব পাৰিব। মই যিমান পাৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই যাম, সকলোকে চাই থাকিব। ইয়াত হেমলু গছ বেছি আছে, হেমলু গছৰ পাতটো ইমান জোপোহা নহয় যে, সেইকাৰণে মানে পোহৰ কৰি ৰাখিছে জেগাটো পূৰা তামাম মজা আহি পিনে গোটেই পিকনিক প্লেচ। আপোনালোকে ইয়াত আহিব পাৰে পিকনিক খাবলৈ বিন্দাছ। এই ঘাটটো খগাফেনে আহিলে পায়, খাবলি ঘাট বুলি কয়। এবেন্দি আপোনাৰ মাজুলী সত্ৰলৈ যাব পাৰে ধুনীয়াকৈ, ইয়াত মেচিন নাও চলি থাকে। সেউজীয়া মাজত বিলীন হৈ যাব মন গৈছে, আমাৰ সেউজীয়া গোটেই সেউজীয়া মজা লাগিছে বে, শুবলৈহে মন গৈছে মোৰ ইয়াত বে। আল্টিমেট रहा नहीं जाता, तड़प ही ऐसी है ना। হেভি গোটেই সেউজীয়া মজা লাগিছে। এই ঘৰৰ ওচৰত নহয়, ঘৰৰ পৰা বহুত দূৰ হয়, কিন্তু যদি আমাৰ ঘৰৰ ওচৰত হোৱাহেঁতেন কি মজা লাগিলেহেঁতেন। গৰম দিনত পূৰা ধুনীয়াকৈ ইয়াত বহি থাকিলোহেঁতেন লগৰকেইটাৰ লগত, আল্টিমেট লাগিলেহেঁতেন। এইটো এটা গৰু ঘাঁহ খাই আছে পূৰা ধুনীয়াকৈ, পোৱালি সৰু পোৱালি টিকুটমান পোৱালি এটা। আমি যদি এইখন মেচিন নাও মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে, কেইজনমান ব্যক্তিৰ সৈতে আৰু কেইখনমান বাইকৰ সৈতে। মোৰ ইউটিউব চেনেলৰ আজিৰ প্ৰথমটো ব্লগ আছিল। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাই দিবলৈ নাপাহৰিব। তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ, বাই বাই।